গুড মৰ্ণিং আৰু মোৰ চেনেলটো আকৌ এবাৰ পুনৰবাৰ স্বাগতম। আৰু আজি মই মানে গুৱাহাটীত আছোঁ আৰু আজি দীপৰ বিল যাম। বলক আজি তাতে কি হয় দেখা যাম। এতিয়া মই দীপৰ বিল পালোহি আৰু ৰাতিপুৱা পৰিৱেশটো বহুত সুন্দৰ দেখা গৈছে। আৰু আপোনালোকে গম পায় দীপৰ বিলতে জাকৈ মাৰোঁতে গানটো শুনিছেই, আৰু তাকেই আমি ইয়ালৈ আহিছোঁ আজি। আৰু ইয়াত বহুতো পুলিচ জমা হৈছেহি বৰ্তমান। আৰু এতিয়া এইটো হ'ল দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী। তো বলক আজি ভিতৰটোত কি হৈ আছে চাওঁ। এতিয়া চাওক, এইটো পৰিৱেশটো বহুত সুন্দৰকৈ বনোৱা আছে। ইয়াতে এটা বাৰ্ড ৱাটছিং টাৱাৰ আছে মানে। তো ইয়াতে বহুতখিনি মানে বিলৰ চৰাই, পৰিভ্ৰমী চৰাই আহে ইয়াতে উৰি ফুৰে। তো এটা টাৱাৰ বনাই দিছে মানুহক চাবৰ কাৰণে, আৰু ধুনীয়া সুন্দৰ জেগা। আৰু টাৱাৰটো হ'ল এইটো, ওপৰত ইয়ালৈকে উঠি পেলাই মানে চাব পৰা যায়। আৰু ওপৰৰ পৰা বহুতখিনি ডাঙৰ বিলখনটো। আৰু এইটো বৰটোকোলা নে মাছৰোকা নাজানো। এতিয়া মেইন কথালৈ আহোঁ। আৰু ইয়াত এই দীপৰ বিলত মানে যিখিনি লোকেল মানুহ আছে, সেইখিনি মানুহে প্ৰতি বছৰে বিহুৰ আগত মানে জানুৱাৰী প্ৰথম ছানডে'টোত ইয়াত মাছ মাৰিব আহে। এইবাৰ প্ৰথম ছানডে'ত অহা নাই, নেক্সট ছানডে'ত আহিছে। তো ইয়াতে মাছ মাৰিব সকলো মানুহে। আৰু ইয়াত ইমানখিনি মানুহ পুলিচ অহা কাৰণটো হৈছে, ইয়াত এটা এলেকা আছে, যিখিনি এলেকাত মানে এই মাছুৱাৰী মানুহখিনিক সোমাব দিয়া নহয়। এইখিনি গভমেণ্ট প্ৰপাৰ্টি পৰি যায়। আৰু এতিয়া আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম ইয়াৰ পৰিৱেশটো। ইয়াতে এইবোৰ বগলী আছে আৰু এখন সৰু সুৰা শৰাইঘাটৰ দলং, আৰু চাই লওক ধুনীয়াকৈ। আৰু এতিয়া মাছুৱাৰীবিলাকে মাছ মাৰিবলৈ বৰ্তমান আহিছে, আৰু আমি তাকে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। এইফালে যিবোৰ নাও দেখি আছে, এক মিনিট। তো এই তাত নাও আছে অলপ, সেইখিনি নাৱত মাছুৱাৰীবিলাক আছে। আৰু ৰঙা ৰঙা যিবোৰ বোট আছে, সেইবোৰ হ'ল SDRFৰ বোট। ইয়াতে SDRFৰ মানুহ যিবোৰ নাওলৈ ঘূৰি আছে, সেইবোৰ হ'ল SDRF। আৰু ইয়াত CRP অহা হৈছে, আৰু অসম পুলিচৰ বেটেলিয়ান ডিষ্ট্ৰিক্টৰো এনেকৈ মানুহখিনি অহা হৈছে, যাতে কোনো কাজিয়া পেচাল নোহোৱাকৈ আজিৰ দিনটো এনেকৈয়ে মানে সুকলমে পাৰ হয়, আৰু গভমেণ্ট প্ৰপাৰ্টিত যাতে নোসোমায় সেই মছুৱাৰীসমূহ। এতিয়া আপোনালোকক অলপ ওচৰৰ পৰা গৈ পেলাই মই দেখাবলৈ চেষ্টা কৰিছোঁ নাওবোৰ। আৰু ইয়াতে মানে যিবোৰ মছুৱাৰী মানুহ, সেইখিনি আহিছিলে ৰাতিপুৱা কমচে কম 4টামান বজাতে জনামতে। আৰু এতিয়া মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম ইয়াত ঘূৰি ফুৰা চৰাইবোৰ। সৰু সৰু চৰাইবোৰতো ইয়াত চটপটাই ঘূৰিয়ে ফুৰে, আৰু এইবোৰ কিছুমান পৰিভ্ৰমী আৰু ঘূৰি ফুৰে ইহঁতে চৰাইবোৰে বহুত দূৰ দূৰ জেগা। আৰু এইবোৰ ইয়াৰ পৰা অলপ দেখাবলৈ অলপ প্ৰব্লেম আছে, কেমেৰা কোৱালিটিৰ অলপ ল'টো। আৰু এতিয়া ৰাতিপুৱা 6টামান বাজিছেহে, তো বেলি উঠাই নাই, তো সেইকাৰণে আন্ধাৰ নিচিনা হৈ আছে। আৰু এতিয়া ট্ৰেইন এখন আহি আছে, সৰু শৰাইঘাটৰ দলং দি পাৰ হ'ব। আৰু এইফালে ক'ত পাবগৈ নাজানো ইমান মই ডিটেইলছকৈ। এইবোৰ চৰাই চাৰক উৰি আছে ওপৰত সুন্দৰভাৱে খোলা মনেৰে, আৰু এইবোৰ মাছৰোকা নিচিনা লাগিছে। আৰু সেই মাজৰ গছজোপাতে মানে গোটেই চৰাইখিনি তাতে বহেগৈ, বাঁহ আছে নেকি নাজানো। আৰু ইয়াতে বহুতো মানুহে পিকনিক খাবলৈও আহে। তো এতিয়া সময় হোৱা নাই আহিবলৈ, অলপ দেৰিকৈ আহিব, আৰু এটা দুটাকৈ ইয়াত জমা হ'বহি পিকনিক খাবলৈ। আৰু এইটোৱে হ'ল বাৰ্ড ৱাচিং টাৱাৰডাল, আৰু ইয়াৰ পৰাই চাব পাৰে গোটেই বিলখন। আৰু এইবোৰ চৰাই এতিয়া বৰ্তমান উৰি আছে মজাকৈ নিজৰ সূচীমতে। এতিয়া চাওক, এই গছজোপাতে গোটেইখিনি পৰিছেগৈ, তাতে চব জমা হ'ব, ইয়াতে ৰেষ্ট ল'ব, তাৰপিছত আকৌ উৰিব ইহঁতে। তো দীপৰ বিল জেগাটো বহুতেই সুন্দৰ, আৰু ডেভেলপ কৰিব পাৰি যদি মানে চৰকাৰে ডেভেলপ কৰিম বুলি পদক্ষেপ লয়। তো আজি মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। তো ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ল'ব নতুন চেনেল। তেতিয়াহে আকৌ নতুন নতুন ভিডিঅ' বনাবলৈ মই উৎসাহ পাই যাম। আৰু আজিলৈ এৰিছোঁ, ধন্যবাদ।